মই তোমাক কথা কেইটামান সুধিম হা বিহুৰ ওপৰত। তোমাৰতো এতিয়া 86 ইয়াৰ্ছ হ'ল, মানেতো তুমি 86টা বিহু পাইছা। তাৰ ভিতৰত এবাৰ 2020 চনৰ বিহুটো তোমাৰ কেনেকুৱা লাগিছে? চবতকৈ বেয়া লাগিছে। কিয়? যেতিয়াবা মনত পৰিছে বিহু, তেতিয়া পৰা এতিয়ালৈকে এই বছৰ চবতকৈ বিহু লগা নাইকিয়া। লকডাউনত আনকাল কেতিয়াবা ঢোলৰ মাত এটাও শুনো, পেঁপা মাত এটাও শুনো, গগনা মাত এটাও শুনো, হুঁচৰি গোৱাও আহে। বিহু মানে এইবাৰতো বিহু অহাটো বাদেই, ঢোল পেঁপা গগনা পেঁপা মাত এটাও শুনিবলৈ নাই, একেবাৰে বেয়া। বিহু কেইটা? তুমি কোন বিহুৰ কথা কৈছা? বহাগ বিহু। বহাগ বিহুতো 7 বিহু থাকে, সেই 7 বিহুকেইটাৰ নাম কোৱাচোন। বহাগৰ বিহুত এতিয়া 7 বিহু হ'ল দেই। আগৰ এই বহাগৰ বিহুটো 4টাহে বিহুত হয়: গৰু বিহু, মানুহৰ বিহু, গোঁসাই বিহু, চেৰা বিহু। তাৰপিছত আজিকালি কিন্তু 7 বিহু কৰি পেলালে। এটা হ'ল জেং বিহু, এটা হ'ল এই জীয়াৰী বিহু, আৰু এটা হ'ল গছৰ তলৰ বিহু। সেই গছৰ তলৰ বিহু দিনাখনেই যেতিয়া 7 দিন হয় নহয়, সেইতিয়া গছৰ তলত গৈ পেলাই চবে বিহু মাৰি বিহু উৰাই থৈ গুচি আহেগৈ। সেইটোৱে গছৰ তলৰ বিহু বুলি কয়। আমিতো প্ৰতি বিহুতে শাক খাওঁ, কিন্তু কোনটো বিহুত চবতকৈ বেছি শাক খায়? কোনটো বিহুত কথা নহয়, কথা হৈছে কি, এই বিহুৰ দিনাখন এই বহাগৰ বিহুত 100 এবিধ শাক খাব লাগে। কিছুমানে গৰু বিহুৰ দিনা গধূলি খায়, আৰু কিছুমানে চেৰা বিহুৰ দিনা গধূলি খায় 100 এবিধ শাক। সেই শাকবোৰৰ নাম ক'বা? শাকবিলাক মানে যদিও 100 এবিধ শাকহে খায়, ইয়াত কিছুমান বনৰীয়া শাকো আছে, আৰু কিছুমান ঘৰতে নিজে ৰোৱা শাকো আছে। কিন্তু 100 এবিধেই নহয়, 100-150 বিধতকৈ বেছিহে শাক আছে। তাৰ ভিতৰতে সেই 100 এবিধ গোটাই লৈ পেলাই খায়। কেলৈ খায়? এই শাকবিলাকত আমাৰ ঔষধি গুণ কিছুমান থাকে, কিছুমান শাক। কিন্তু এনেইতো নাখায়, গতিকে সেইটো আগৰ পৰাই মানে বুঢ়া লোকে বান্ধি দিলে যে বহাগৰ বিহুৰ দিনাখন 100 এবিধ শাক খাব লাগে। তেতিয়া তাত বহুতো সেই ঔষধি যিবোৰ শাক থাকে সেইবিলাকো খোৱা হয়। সেইবিলাক যদি খায় তেতিয়াহ'লে গোটেইখিনি খালে যেতিয়া গৰম দিন আহে তেতিয়া গাটো অলপ ঠাণ্ডা লাগি থাকে, আৰু ঠাণ্ডা দিনত গৰম দিন থাকে, আৰু বহুত বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকে। এনেইতো আমি বাচি নলওঁ কোনবিধ ঔষধি শাক কোনোবা হেৰি। তুমি কেইটামান শাকৰ নাম ক'বা নেকি? মই গোটেইখিনিয়ে কওঁ এতিয়া। কোৱা। শাক বুলি ক'লে আমাৰ যিবোৰ আঞ্জা খাওঁ, ভজা খাওঁ, মাছ খাওঁ, এইবিলাকো চব শাকৰ নামতে পৰে। মাটিমাহ, মগুমাহ, মটৰ মাহ, কলা মাহ, মচুৰ মাহ, ৰহৰ মাহ, খেচাৰি মাহ, কটাৰী ডবোৰা মাহ, এলাও, জাতিলাও, ৰঙালাও, কোমোৰা, ছাল কোমোৰা, জহা কোমোৰা, আলু, কচু, জিকা, চটফটি জিকা, ভোল, ধুন্দুলি, কুন্দুলি, তৰৈ, পটল, উৰহি, কটাৰী ডবোৰা উৰহি, মটৰ, লেচেৰা মাছ, চজিনা, বন্ধাকবি, ফুলকবি, ওলকবি, তৰমুজ, মূলা, হাতীদতীয়া মূলা, গাজৰ, বৰ বেঙেনা, কৰুৱা বেঙেনা, কটাহী বেঙেনা, পোৱাল বেঙেনা, বিলাহী, বন বিলাহী, কণ বিলাহী, লাই, বৰ লাই, চীনালাই, লফা, চুতীয়া লফা, পালেং, মাবৰি, চুকা, মৰিচা, ধনিয়া, পদিনা, পুৰৈ, পালেং, পিয়ালি পালেং, কলমৌ, ঢেকীয়া, বেতগাজ, কনৌনোৱা, লাই জাবৰি, অগৰা, ঢেৰুৱা, পচতীয়া, নেফাফু, শুকুতা, মালভোগ, খুতৰীয়া, হাতী খুতৰীয়া, সৰু মানিমুনি, বৰ মানিমুনি, মধুসোলেং, মচন্দৈ, বন জালুক, ভেদাইলতা, শুকলতি, মেজেঙা, নৰসিংহ, ক'লা কচু, কাঠ আলু, কাচকল, কলডিল, কল পচলা, ভাত কেৰেলা, তিতা কেৰেলা, তাঁতী কেৰেলা, ভেকুৰী গুটি, হাতী ভেকুৰী, তিতা ফুল, শেৱালি ফুল, অবৰা, হেলচি, টেঙামৰা, মিঠামৰা, তিতামৰা, জিলমিল, দোৰোণ, চাঙি টেঙা, ঔটেঙা, থেকেৰা টেঙা, বগৰী টেঙা, তেতেলী টেঙা, কলখাৰনি, কাঠফুলা, ভেটফুল, ভেন্দি, মেৱা, মৌলিয়া, মানধনিয়া, ভোটমূলা, নলকচু, নলটেঙা, ব্ৰাহ্মী, বাঁহগাজৰ, সৰিয়হ শাক,
লাই সৰিয়হ শাক, লাই শাক, কচু থুৰ, ল উৰোৱা, টিকটি বুঢ়া, তৰমলতি, ভোমলতি, কেৰেলা লতি, পানী টেঙা, কাহুদি, খাৰলি, এই 150 বিধে হ'ল কিজানি। তাৰপিছত 100 বিধে খাওঁ। আৰু অসমীয়া মানুহেতো ঢেৰ সাজ পোছাক পিন্ধে, তাৰ ভিতৰত তুমি সাজ পোছাকৰ নাম জানা? কেইটামান জানো আৰু। কোৱাচোন। পুৰুষ নে মহিলা? দুটা। দুইটা। পাগ, পাগুৰি, মথুৰা পাগ, মথুৰি, ততয়া, ফেনা পাগ, কচু, চেলেং, খনীয়া, চেলেং, খনীয়া, পাট কাপোৰ, এৰী কাপোৰ, মুগা কাপোৰ, পদ্ম, জাঙিয়া, ঠেঙা, বান্দিল চিঙা, হুলস্থুলা, দগধা চোলা, মিৰ্জাই, চাপকন, গোপচেং, এঙাচুঙা, পতিয়লি, হালোৱা চোলা, কিং খাপৰ, ৰিহা মেখেলা, বন কৰা ৰিহা মেখেলা, বুটা উচা ৰিহা মেখেলা, এইকেইটাই।